সকলোৰে আশা কৰোঁ সকলো ভালে আছে আমাৰো ভালেই আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো এতিয়া মই 12টা বজাৰ পৰা ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱা ভাত পানী খাই সুমনক গা পা ধুৱাই তাক ভাত পানী খুৱাই আজৰি হ'লোঁ আৰু সি এতিয়া টোপনি গ'ল এতিয়া মই চাহ তা খাই উঠিম মানে চাহ তা বনাম আৰু তাৰপিছত বনাই উঠি ভাত পানী বনাব লাগিব আৰু সেই আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো শেষত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কেনেকুৱা লাগিল আৰু বলক ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰোঁ আপোনালোকক দুটা বস্তু দেখাব লৈছে এই দুটা বস্তু দেখিছেনে এই দুটা মোৰ দেউতাই বনাই দিছিল মানে আমাৰ তাৰ ঘৰৰ পৰা আহোঁতে দেউতাই বনাই দিছিল এবাৰ আহিছিল মাহঁত আহোঁতে লৈ আহিছিল মোৰ এইকেইটা বহুত ভাল লাগিছে আমাৰ গাঁৱত মানে বিশেষকৈ এইবোৰ চলে আৰু খৰচৰ বাহিৰেও মানে কিবা যদি আমি তেলত কিবা মাছে হওক বা কিবা তেল পিঠা কিবা বস্তু মুঠতে বনাওঁ এইটো বস্তু ব্যৱহাৰ কৰে এইটো এনেকৈ এইটো বস্তুৰে এনেকৈ লুটিয়াই দিয়ে আৰু এইটো হৈছে ভাত লাৰি দিয়া এইটো যে ভাত বনাৰ পিছত
আমি ভাতটো মানে ইয়াত লাৰি দিয়ে এইফালে এইটো ধৰাটো আৰু এইফালে এইটো ভাতটো এনেকৈ লাৰি দিয়ে খুব ধুনীয়া আমাৰ গাঁৱত দেউতাই নিজে বনাইছে আমাৰ ঘৰতো আছে এইডাল দি পঠিয়াইছে মাহঁত আহোঁতে আচলতে এইবিলাক বস্তু ইয়াত নেপায় মানে বহুতে ইয়াত মই দেখা পোৱা নাই কিন্তু আমাৰ গাঁৱত এইবিলাক বস্তু চলে মই দেখাই দিছোঁ ইয়াত ধুনীয়াকৈ ইয়াত হৈ গ'ল এইটো ভাত লৰা চিষ্টেমটো ধুনীয়া কৰিছে দেই এইটো ভাত পানী হৈ এতিয়া আজৰি হ'লোঁ এতিয়া আমাৰ সুমনৰ দেউতাক গৈছে পিছফালে কলপাত কাটিব আৰু তেওঁ বোলে আজি কলপাতত ভাত খায় তাৰপিছত আমিও ক'লোঁ যদি খোৱা আমিও খাম সেইকাৰণে আমিও ভাবিলোঁ আৰু এনেই কলপাতত ভাত খাব লাগে কেতিয়াবা মাজে মাজে বা পেলুৰে হওক বা কিবা কিবি বেমাৰৰ পৰা হাত সাৰিবৰ কাৰণে ধৰ আমি কলপাতত ভাত খাব লাগে আমিতো আগতে সৰু থাকোঁতে বা ছোৱালীদিনত থাকোঁতে আগতে কলপাতত ভাত খোৱাৰ প্ৰায় মনত পৰে কিন্তু এতিয়া আৰু এইবিলাক ক'ত আৰু সেইবিলাক চব কাঁহৰ কাঁহীতে হওক কিবা আজিকালি চবটো মানুহে কাঁহীতে ভাত খায় আৰু এইফালে মই যোৱা নাই কাৰণ সেইফালে মানে কি হ'ল বহুত মহ আছে মই সেইকাৰণে যোৱা নাই ইয়াত ৰৈ আছোঁ আৰু এতিয়া কলপাত অনাৰ পিছত মই কলপাতখিনি ধুই লওঁ তাৰপিছত ভাত পানী খাই লওঁ